নমস্কাৰ। এতিয়া ৰাতিপুৱা বাজিছে 9টা আৰু এতিয়া প্ৰথমতে যাব ওলাইছোঁ দোকানত, যিহেতু আমাৰ ঘৰৰ আগফালে যিখন দোকান আছে সেইখনত গৈছোঁ কিয় দেখাই আছোঁ। আৰু দোকানখন অকণমান দেখাই দিলোঁ, মানে গোটেইখিনি বস্তু ইয়াত পোৱা যায়, বজাৰত যাবই নালাগে। আৰু ইয়াত লৈছোঁ ইয়াত তেলৰ বটল আৰু ধূপৰ পেকেট, কাৰণ মই এতিয়া নামঘৰত যাম আৰু মানুহজনক ৰখি আছোঁ, ঘৰৰ পৰা ওলাই অহাই নাই, সেয়েহে মা আৰু বেটা ৰখি আছোঁ মানুহজনক। ফাইনেলি আহিলেহি, তাৰপিছত বাইকত উঠি গ'লোহি। একেবাৰে মোৰ মুখৰ অৱস্থা চাওক, মূৰত পূৰা থেপথেপাই তেল দিছিলোঁ যে, আজিতো মূৰ ধোৱা নাই, শনিবাৰ আছিলে, মানে শনিবাৰে আৰু। তাৰপিছত এইটো হৈছে গণেশ মন্দিৰ, সকলোৱে বাৰু চিনি পায়, আৰু গণেশ মন্দিৰৰ পিছতে আছে নামঘৰটো। এয়া পালোহি আমি নামঘৰ। সেইটো ল'ৰাৰ জন্মদিন হয়, সেই অকণমান মানে তেল ধূপ দি মানে প্ৰণাম কৰি আহিম বুলি ভাবিলোঁ। বিশেষ একো কৰিব নোৱাৰিলেও, যিহেতু মাৰ মন হয়, গা বেয়া হ'লেও মানে মনটো ভাল নালাগে, যিহেতু মই মা হয়। আৰু নামঘৰটো অকণমান দেখাই দিলোঁ পৰিৱেশটো। আৰু ল'ৰাই এয়া সোমাই গ'ল, জোতা পিন্ধিয়ে সোমাই গ'লহি, তাক আৰু খুলিব দিলোঁ জোতাযোৰ। সোমালোহি আমি ভিতৰত, কোনোবাই জানো চাকি তাকি দি আছে তেনেকৈ। তাৰপিছত অকণমান নামঘৰটো ঘূৰি দেখাই দিলোঁ। তাৰপিছত এয়া প্ৰথমতে ধূপখিনি জ্বলাই দিওঁ, অকণমান ধূপ জ্বলাই দিওঁ আৰু কেইবাটমান, আৰু বাকী তেলবিলাক দি আহিছোঁ, পিছত দিব আৰু তেলটো। তাৰে মুহূৰ্ত অকণমান দেখাই দিলোঁ। আৰু অৱশেষত এটা প্ৰণাম লৈ ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু এয়া বনাব লৈছোঁ পায়স, মানে এইটো আবেলিতে, মানে মাজত আৰু দেখাব লগা নাছিলে একো তেনেকুৱা, আৰু জানেইতো দাঁতৰ বিষ হৈ আছিল, বহুতেই অসুবিধা পাই আছিলোঁ মই। এইটো আবেলি পায়স বনাই আছোঁ, মানে সকলোৰে ভাত চাত খোৱা হৈ গ'ল, চবেই ৰেষ্ট লৈ আছে, এনেকুৱা সময়ত মই এয়া পায়স বনাই আছোঁ। আৰু লগতে কেকটো পায়সৰ এফালে বহাই দিছোঁ, কেকৰ মানে চকলেট কেক বনাম, কেকৰ মানে কোকো পাউডাৰ দি, আৰু সেইটোকৈ ব্যৱস্থা কৰিলোঁ। তাৰপিছত বহাই দিলোঁ, এয়া দেখিছে ফুলি আহিছে কেকটো, মানে হৈছে। এতিয়া ঠাণ্ডা হোৱাৰ পিছত নমাই ৰাখিম, ৰেচিপি ভাবত নিদিওঁ, কাৰণ মই এনেকুৱা ভিডিঅ' বহুতবাৰ দিছোঁ। এয়া ধুনীয়াকৈ কেকটো হৈ গৈছে, মোটামুটি বহুত ডাঙৰ নাই বনোৱা, সৰুৱে বনাইছোঁ, আধা কেজি হ'ব আৰু এয়া দিছোঁ চকলেট, গোটেইখিনি নেদেখালোঁ বাৰু। কেডবেৰী চকলেট লৈছোঁৱেই মই, লৈ এয়া ধুনীয়াকৈ ওপৰত সজাই দিলোঁ, আৰু এইখিনি চাফা কৰিব লাগিব, তাকে অকণমান দেখালোঁ, জাষ্ট দেখালোঁ। এয়া জেম চকলেটেই বনাইছোঁ, জেম চকলেটেৰে সজাই দিলোঁ, বিশেষ একো নকৰিলোঁ, একেবাৰে চিম্পুল। এতিয়া সন্ধিয়া 6:30 বাজে। মোৰ এইটো দাঁতৰ বিষটো কমাই নাই, মূৰৰ বিষ বাৰু কমিছে, দাঁতৰ বিষ কমাই নাই। কিবাকিবি মেডিচিন লগাই আছোঁ, কিবাকিবি টেবলেটো খাই আছোঁ, মেডিচিনৰ লগত তেনেকৈ বিশেষ কমা নাই। সেয়েহে মানে মূৰটো অলপ ঘূৰা নিচিনা লাগি থাকে, দাঁতটো বিষাই আছে। কিবাকিবি ইলাইচি যোনে যি কয় তাকে সোমাই আছোঁ দাঁতত। এতিয়াও অকণমান বিষাই আছে, মানে শান্তি নালাগে, একদম কাণ চান বিষায়, কাণো বিষায়। তাৰপিছত এনেকুৱা আৰু একো কৰা নাই বিশেষ, খালি একদম চিম্পুল এটা দেখালোঁ আপোনালোকক, চিম্পুল কেক এটা বনাইছোঁ, আৰু পায়স অকণমান বনাইছোঁ। যিহেতু নকৰিলে খুবেই বেয়া লাগে, যিহেতু কৰি আহিছোঁ এইবিলাক, নকৰিলে খুবেই বেয়া লাগে, সেইকাৰণে কৰিলোঁ। আৰু সেয়েহে কেকটো কাটোঁ, সন্ধিয়া সময়তে কেকটো কাটোঁ, আৰু কাকো মাতা নাই, কাৰণ মাতিলে নহ'ব, মাতিলে ভালকৈ খুৱাব লাগিব। যিহেতু বনাব নোৱাৰিলোঁ, মানে যিহেতু ঠিক লগা নাই, গাটো বেয়া লাগি আছে, মূৰটো বেয়া লাগি আছে, তাততো অশান্তি এটা, যিমান যি হ'লে ভাল নালাগে। নবনালে আৰু কি মাতি মানুহক, সেয়েহে নামাতিলোঁ, আমি এইখিনি কৰিলোঁ, আৰু জাষ্ট নিয়মটো কৰিছোঁ আৰু দেখালোঁ। ৰাতিপুৱা নামঘৰত গৈছিলোঁ, এইখিনি এতিয়া কেকটো কাটি লওঁ। আৰু এটা কথা কওঁ, আমাৰ মানে ল'ৰাৰ কোনো দাবী নাই যে মোৰ এনেকৈ পাতিবই লাগিব, তাৰপিছত মোক মানুহ মাতিবই লাগিব, তেনেকুৱা কোনো দাবী নাই। এতিয়া ডাঙৰ হৈছে, সেই পূজা হৈছে, সেয়ে আৰু ইমান দাবী নকৰে, মানে ইমান আমি চান্স দিয়া নাই, আৰু দাবী কৰিলে যে সিহঁতৰ ইচ্ছাবিলাক পূৰণ কৰিম, নহ'লে কথাটো ডাঙৰ হৈ থাকিলে কিবিলাক বাঢ়ি যাই থাকিব, সেয়েহে কৰা নাই তেনেকৈ। জাষ্ট মানে যিটো নহ'লে নহয়, সেইটোহে তাক সিহঁতক মানে কি পূৰণ কৰোঁ। আৰু এইখিনিয়ে, তেতিয়াহ'লে কেকটো কাটি লওঁ, চাই থাকিব ভিডিঅ'টো,
আৰু এয়া ল'ৰাই কেক কাটি আছে, চাই থাকক। ল'ৰাই আমাক মম জ্বলাব নিদিয়ে, আৰু মম সিহঁতৰ স্কুলত শিকাইছে মম জ্বলাব নালাগে বুলি, মম নুমাব নালাগে বুলি। নুমাৰ অৰ্থ কি? সেয়ে আৰু সি যদি শংকৰদেৱ শিকনিকৰত পৰে, সি অলপ শিক্ষাবিলাক বেলেগ ধৰণৰ, সেয়েহে মম জ্বলাব ইচ্ছা নকৰিলে সি নিজে নজ্বলালে বাৰু। তাৰপিছত এয়া কেকটো কাটিলে আৰু ভাবি আছে কাক খুৱাম, নিজে খাম নে মাক খুৱাম নে কাক খুৱাম ভাবি আছে সি। মোক সুধি আছে আৰু মই ক'লোঁ নালাগে তই খা গোটেই বুলি। তাৰপিছত এই আৰু তাকে অকণমান দেখাই দিলোঁ, এই আইতা আৰু পেহী হয়। আৰু সৰু ল'ৰাক চাওঁ, মানে সিও মানে খাবতো ইচ্ছা নকৰে, জাষ্ট কি বস্তু খাই চাইছে, মানে থাকি যাব ইচ্ছা এবাৰ। গম পাইছে আজি দাদাৰ জন্মদিন, তাতে সি আকৌ খুৱাই দিলে। মোকো প্ৰথমতে খুৱাই দিলে বাৰু অকণমান, এই আৰু তাক মই অকণমান পায়সটো খুৱাই দিওঁ বুলি ভাবিলোঁ। আৰু এই পায়সটো খুৱাই আছোঁ। আৰু সৰু ল'ৰাই নাখালে, দেখিব পাইছে নাখায় সি একেবাৰে। আৰু এয়া বনাই আছোঁ লুচি, মানে কেক কটাৰ পিছত লুচি বনাই আছোঁ। বিশেষ একো নাই, এইখিনিয়ে বনাইছোঁ। যিহেতু আমাৰ ঘৰৰ মানুহকেইটাই খাম, বেলেগ নাই মতা, সেয়েহে এয়া প্ৰথমতে ল'ৰাকে দিলোঁ, কাৰণ সেয়া জন্মদিন হয়, তাকে প্ৰথমতে দিলোঁ। আৰু কেক কাটি আছিল, চাকুখন হাততে লৈ আছে। তাকে আৰু এইখিনিয়ে বুটৰ দালি, লুচি, কেক, মিঠাই, আলু ভাজি, এনেকৈ আৰু বিশেষ একো নাই। আৰু পায়সটো লাগিবই। এইখিনি আৰু বাৰ্থডে হিচাপত পায়স লাগিব, কেক লাগিব, এই দুটাটো প্ৰয়োজনীয় আৰু সেইবোৰ কাৰণে। আৰু এই ল'ৰাই খাব খুজিছে আলু ভাজি, ক'তো নজনাই খালি আলু খাব। আলু ভাজি দেখিছোঁ যিহেতু সেই খাব খুব ইচ্ছা, কিন্তু নিজে নলয়, দাদাকৰ হাতখন বিৰিছে। ল'ৰাক খাব দিলোঁ, তাৰপিছত আমি খাম। এতিয়া বনাই আছোঁ, যিহেতু তাৰ বাৰ্থডে আগতে তাকে খাব দিলোঁ। দিনক চাই থাকিব, বেলেগ নাই আজি, এইখিনিতে সামৰিলোঁ। আজি ব্লগটো বিশেষ নাই আৰু কৰিব লগা একো নাই, ইয়াতে সামৰিলোঁ। আজি ব্লগটো চাই কেনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু সকলোৱে আশীৰ্বাদ কৰিব, সি এইবাৰ ক্লাছ 10ত হয়, সি মেট্ৰিক দিব। সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল ৰিজাল্ট কৰিব পাৰে। আৰু আজিলৈ আহিলোঁ, ধন্যবাদ।